খেলত আহিবনে ৰাতি? ৰাতি মই খেলত নাথাকিলে খেলেই নহ'ব। হয় নি? নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই ৰমেন, আপুনি চাই আছে ৰমেনজি আছাম। মেলামৰা বিলটেকা গাঁৱত ৰাতি 7টা বজাত ভলী খেল আছে আৰু খেলখন আছে পথাৰৰ মাজত যি ভেটা আছিলে, ভেটাই ৰাজেশ ডিজে পথাৰৰ ভেটা কাটি চেছ কৰি দিলে। কাৰণ আগত নেটখন আছিলে, ভলী খেলৰ নেটখন বেলেগ এখন জেগাত আছিলে, মানে ধৰক এনেকৈ বাগানৰ মাজত ফিল্ড টাইপৰ এখন আছিলে, তাতেই আছিলে। এতিয়া পথাৰৰ মাজতে আনিছে আজি ৰাতি খেলখনৰ কাৰণে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে আগত পুৰণা নেটখন ইয়াত আছিলে, দেখিবলৈ পাইছে। এই আমাৰ টিকুৱে নেটখন খুলি আছে। তেওঁ খুলিছানে? খুলি আছ। আজি খেল খেলিবিনে? কেনেকুৱা খেলিবি? ধামাকা খেল বাজি একদম ফালি দিবিনে? ফালি দি বাজি নেট ফাল খাই যাব। হে চাফ চিকুণ কৰি আছে, ৰছী চচি টানি ফিল্ডখন বনাই আছে। এটাই টোপনি মাৰি আছে। মই আহি পাইছিলোঁ, মোক ক'লে মিলাই দিব লাগে, মিলাই দিছোঁ। এই মিস্ত্ৰীদা আহি ধুনীয়াকৈ কোনিয়ে কিন্তু মিলাই দিলে। এতিয়া খুটা পুতিব পৰা হৈ গৈছে। হৈছে হয়, খেলত আহিবনে ৰাতি? ৰাতি মই খেলত নাথাকিলে খেলেই নহ'ব। তেনেহ'লে খেলত লগ পাম আৰু। ঠিক আছে লগ পাব। খেলখনৰ প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ কি কি মই কৈ দিছোঁ, ভালদৰে শুনক। প্ৰথম পুৰস্কাৰ প্ৰেমিক ৰাইজৰ হাত চাপৰি আৰু মৰম। দ্বিতীয় পুৰস্কাৰ খিচিৰি ভাত। চৰি, মই ধেমালিহে কৰিছোঁ। খেলখনৰ প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ কি কি ভিডিঅ'ৰ শেষত কম, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই ধেমালিহে কৰিছোঁ, কিন্তু ল'ৰাকেইটাই তেনেকুৱা এখন পোষ্টাৰ বনায়ো দিছিলে। আপোনালোকৰ স্ক্ৰীনত শ্ব' কৰিছে, স্ক্ৰীনশ্বট মাৰি বা ভিডিঅ'টো ষ্টপ কৰি পঢ়ি লওক। যিহেতু আপোনালোকে দেখিবলৈ পাইছে এন্ধাৰ হৈ গ'ল, 7টা বাজি গ'ল আৰু খেল আৰম্ভ হৈ গ'ল। খেল যিয়ে নহওক কিন্তু ভাল হৈছে দুইটা। যিহেতু মই আপোনালোকৰ ভিডিঅ'ৰ শেষত কম বুলি কৈছিলোঁ খেলখনত কি কি প্ৰাইজ আছিলে, মই কৈ দিছোঁ শুনক। প্ৰথম পুৰস্কাৰ 400 টকা আৰু দ্বিতীয় পুৰস্কাৰ 200 টকা। দূৰণিৰ পৰা অহা নাই, ওচৰৰে গাঁৱৰ ল'ৰা কেইটামান আহিছিলে খেলিব। সদায় খেল খেলি থাকে, আজি ৰাতি খেল খেলিব, সেইকাৰণে প্ৰাইজটো ৰখা হৈছে, নহ'লেতো দিনত খেলাহেঁতেন নাৰাখে। বাৰু যিয়ে নহওক, প্ৰাইজ ভিডিঅ'টো আজিলৈ মানে আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।